আজি আমি গৈ আছোঁ চেণ্ট বিচলৈ। এয়া আমি আৰ্কানচাছ ষ্টেটত সোমালোঁ, টেনেচি এৰি, আৰু এয়া হ'ল মিছিছিপিৰ ওপৰৰ ব্ৰিজখন। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ শেষত আছে ৰাস্তাৰ দুই কাষৰ ধুনীয়া ধুনীয়া দৃশ্যবোৰ। মহাৰাজে আমাৰ মুখমুঠাই বহি আছে, কাৰ চিটত বহিব খুব বেয়া পায় সি। আৰু এয়া হ'ল মোৰ পাৰ্মানেণ্ট ড্ৰাইভাৰ জিতেন্দ্ৰ। দেখিয়ে থাকিব, আগলৈও দেখি থাকিব এখেতকে। আমাৰ এই গোটেই জাৰ্ণিটো 3 আৱাৰ্ছৰ হয়। আমি মাজত এটা ব্ৰেক লৈ লওঁ আৰু তাৰপিছত 1.5 ঘণ্টা বাদ আকৌ যাম। আমেৰিকা অহাৰ পিছত আজি আমি ফাৰ্ষ্ট বাৰলৈ পাহাৰ দেখিছোঁ, সেইকাৰণে জিতেন্দ্ৰ মোৰ খুব ফূৰ্তি লাগিছে। এইখিনি ঠাই দেখি যে একদম অসমলৈ মনত পৰিছে। ঘৰৰ পৰা যেতিয়া গুৱাহাটীলৈ আহোঁ, ৰঙিয়াৰ পৰা গুৱাহাটীলৈ যিখিনি বাট, একদম সেইখিনি ৰাস্তাৰ নিচিনা লাগিছে। এয়া আমি পাই গ'লোঁ চেণ্ডি বিচ। এতিয়া অকণমান এইফালে সেইফালে ঘূৰি চাওঁ, কিনো আছে চেণ্ডি বিচত, কি দেখা পাওঁ। USA চাগে উইকেণ্ডত কোনো মানুহে ঘৰত সোমাই নাথাকে, সকলোৱে হয়তো ফেমিলিৰ লগত নহ'লে ফ্ৰেণ্ডছৰ লগত ফুৰিব ওলাই যায়। আৰু এয়া দেখিছেই, সকলোৱে উইকেণ্ডত ওলাই আহি পূৰা এনজয় কৰি আছে, ডান্স কৰি আছে। আৰু এইফালে ল'ৰা ছোৱালীবিলাকে ভলীবল খেলি আছে। মুঠতে যাৰ যি মন কৰিছে খেলাই খেলিছে, ডান্স কৰাই ডান্স কৰিছে, বটিং কৰা বটিং কৰিছে, আৰু কিছুমানে আৰামছে বালিত শুই আছে, আৰু কিছুমানে বালিত বাগৰি বাগৰি পৰি আছে। ইহঁতক মোৰ ইয়াতে দেখি এটাই ভাৱ আহি আছে, এই টিকলুমান বালিচৰতে বাগৰিছে, খেলিছে, ইমান ফূৰ্তি কৰিছে। আমাৰ ব্ৰহ্মপুত্ৰৰ ইমান ধুনীয়া, ইমান বিশাল বালিচৰটো উকা হৈ পৰি থাকে। ইহঁতে পালে তাত যে কিমান বাগৰিলেই হয়, জঁপিয়ালেই হয় চাগে। হৈহাল্লাৰ পৰা আমি অলপ আঁতৰত আহি গ'লোঁ, আৰু ইয়ালৈ আহি পোৱালীক পানীত নমাই দিলোঁ। সি আজি ফাৰ্ষ্ট টাইমৰ কাৰণে এনেকৈ খোলা পানীত খেলিছে, বিৰাট ফূৰ্তি পাইছে সি। ঠিকছে পানী খুচিছে সি, আনকি বাপেকক ধৰিবও নিদিয়ে, অকলে অকলে যাব। আৰু এবাৰ পৰিলেও, পৰি পেলাই অকণমান পানীও খালে, কিন্তু একদমেই পাত্তা দিয়া নাই। আমি দুয়োজনে সাঁতুৰিব নাজানো, সেইকাৰণে ইয়াতে পাৰৰ পৰাই আৰু মানুহকে চাইছোঁ। এইটো আচলতে এটা বহুত ডাঙৰ লেক হয়, আৰু চেণ্ডি বিচ ইয়াৰে এটা সৰু অংশ মাত্ৰ। আজি আমি অকল চেণ্ডি বিচলৈ আহিছোঁ, কাৰণ আমাৰ টিকলাক লৈ ইমান বেছি ঘূৰিব নোৱাৰোঁ। ইয়াৰ বেলেগ বেলেগ পাৰ্টছবিলাকৰ বেলেগ বেলেগ নাম আছে। কেতিয়াবা সেইবিলাকলৈও আহি পেলাই মই আকৌ এটা ভিডিঅ' বনাম, আপোনালোকে দেখিব তাত। এইফালে এখন ফৰেষ্ট আছে, এইফালেও ফুৰিব যাব পাৰি। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, ঘূৰা ফুৰা হৈ গ'ল, এতিয়া আৰু ঘৰ পাব লাগে জল্দি জল্দি। চেণ্ডি বিচ আমাৰ খুবেই ভাল লাগিলে, আৰু আমাতকৈও বেছি ভাল লাগিলে আমাৰ নাইলৰ। সি খুব এনজয় কৰিলে, খুব পানীত খেলিলে, আৰু অকণমান পানী খালেও। এতিয়া আমি গোটেইকেইটাই বিৰাট ভাগৰুৱা, কিন্তু কি হ'ব, এজনীও শুব পৰা নাই। জিতেন্দ্ৰইটো শুব নোৱাৰেই, ড্ৰাইভ কৰি আছে, আৰু টিকলাই বদমাচি কৰি আছে। আৰু মই এই দুই কাষৰ ৰাস্তাৰ এই যিবিলাক দৃশ্য, সেইবিলাক মিছ কৰিব নোৱাৰোঁ বাবেই হোৱা নাই।
মোৰ এনেকুৱা হৈছে মই এইফালে চালে সেইফালৰখিনি মিছোৱা যেন পাওঁ আৰু সেইফালে চালে এইফালৰখিনি মিছোৱা যেন পাওঁ তথাপিও মই দুইফালেই চাব চেষ্টা কৰিছোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজিলৈ ইমানতেই সামৰিছোঁ আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোৱে কুশলে থাকক আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই